মই আজি ওলাই যাব নহয়, তাই কাম এটা আছে। ব্ৰেকফাষ্ট ৰেডি কৰ সোনকালে। হ'ল যদি দি দে আৰু। বাইদেউ, ব্ৰেকফাষ্ট মই বনোৱা নাই নহয়, মীৰা মাজনীয়েহে বনাইছে। হৈ গ'ল চাগে, ৰ'ব মই তাইক দিবলৈ কৈছোঁ। মই বেলেগ কামবোৰ কৰি আছিলোঁ আকৌ। মীৰাই এইবোৰ কাম কৰি থকাৰ পৰা অনুৱে একো কাম কৰিবই নিবিচাৰে। কৰাই নাই তাই একো কাম। মই তাইক চাইহে আছোঁ এইকেইদিন, তাইক ধৰিব লাগিব ৰ। মা, কি কৰিছা? ব্ৰেকফাষ্ট কৰিলা নি? ব্ৰেকফাষ্ট কৰা নাই, বৌয়ে বনাই আছে, কৰোঁগেহে। আৰু ৰচোন, তোৰ এফালে যাবলগীয়া আছিলে নহয় আজি? আজি যাবলগীয়া নাই নহয়, দিন আছে। আৰু ব'লা ব্ৰেকফাষ্ট কৰি লওঁগৈ, মোৰো ভোক লাগিছে। নাজানো আৰু দেই, কালি কলি আজি, আৰু এতিয়া কৈছে দিন আছে। মা, বৌয়ে যে বহুত টেষ্টি বনাই ন? খাই ইমান ভাল লাগে। ভাল বনাই দেই, মিছা নকওঁ। তই সেইদিনাখন আমি দুজনীয়ে খাই দিলোঁ বুলিহে মনে মনে, তেতিয়াহে গম পালোঁ ইমান ধুনীয়া বনাই বুলি। সঁচাকে দেই, মানুহজনী দেখাত নালাগে আকৌ ইমান ভাল বনাব বুলি, যিহে কলি মলি, কিন্তু খানাটো মজা বনায়। মোৰ অকল এইটো কথাতে খং উঠে যে দেখিবলৈ কেনেকুৱাজনী আনিলে ভাবচোন। খানাটো বাৰু ভালেই বনাই দেই, চেহেৰাটোৰ লগত মানুহজনীৰ খানাটো একদম নিমিলে। বা কি কৰি আছ এইবোৰ? ৰ'বাচোন, খজুৱাইছে আকৌ, মই কি কৰিম এতিয়া? লাজ চৰম নাই হে, য'তে খজুৱাই আছ সি যে তই গাছে নোধোৱা নি ভালকে? গেলি আৰু যদি পেলু হৈছে, পেলু দৰৱ খাই দে গৈ যা। আছে নহয় ঘৰত? পেলু চেলু নাই হোৱা। খজুৱাই আছে আকৌ ৰাতিপুৱা পৰা অলপকে, সেইকাৰণেহে। হ'ব, তোমালোকৰ লগত থাকিবই নাপায়। এই ছোৱালীজনী মানে কিখন যে কৰি থাকে আৰু দেই, য'তে খজুৱাই থাকিব। মা, ব্ৰেকফাষ্ট কৰিলে? কৰিলোঁ। মা, আপুনি ক'ৰবাত ওলাই মেলি যাব নি বাৰু? মোৰ বজাৰ কেইটামান কৰিবলৈ আছিলে মানে। ওলাই অকণমান দেৰিকে যাম বাৰু। পিছে তোমাৰ আকৌ কি বজাৰ কৰিবলগীয়া আছে? নহয় মানে আলু পিঁয়াজ শেষ হ'বলৈ হৈছে যে, সেয়াই বজাৰ কৰিবলৈ আছে আকৌ। পাচলি কেইটামানো আনিবলৈ আছে। মই ভাবিছোঁ আপোনাৰ লগতে যাম। আলু পিঁয়াজৰ বজাৰ। মই আকৌ বেলেগ কিবা বুলিয়ে ভাবিছিলোঁ। অৱশ্যে এনো আৰু কি কিনিব, এইবোৰেই কিনিব আৰু। এতিয়া এইজনীক আকৌ লৈ গ'লে গোটেই মানুহে চাব নহয়, যি ৰকমেহে যাব। কি কৰোঁ, কি কৰা যায় বাৰু? আকৌ মই এইবোৰ শ্বপিং কৰিবলৈ যাম, আলু পিঁয়াজৰ বস্তা উঠাই থাকিব নোৱাৰোঁ আৰু। মই শ্বপিং কৰি আহি লওঁ, তাৰপিছত তুমি যাবা। মোৰ মানে অলপ কামো আছে। নহ'লে মই আপোনাক লিখি দিছোঁ বস্তুকেইটা, আপুনি লৈ আহিব। এজনীয়ে বৰ বিমূৰত পেলালে দেই। এতিয়া মই নানো বুলি ক'লেও তাই মিছা কথা কৈ পিনি ওলাই গৈছোঁ বুলি ভাবিব মই। আকৌ মই আনি পেলাইও মন যোৱা নাই এইবোৰ কঢ়িয়াই থাকিবলৈ। কি কৰোঁ বাৰু? নাই, এটা কাম কৰোঁ, এইক লৈয়ে লওঁ লগতে। মোৰ বস্তুখিনিও এইকে দি দিম। কোনে কঢ়িয়াই থাকিব ইমানকে? আৰামত যাম, আৰামত আহিম। নহ'লে বোৱাৰী, তুমিও ব'লা। মই আজি কামটো নকৰোঁ আৰু, বজাৰ কৰিয়ে গুচি আহিম। হয় নি মা? ঠিক আছে, মই ওলাওঁগৈ ৰ'ব। ভালেই হ'ব, মোৰো আৰাম হ'ব এজনীক লৈ গ'লে। কোনোবাই দেখিলে কাম কৰা ছোৱালী বুলিহে ভাবিব, কোনেনো ইমান গম পাই থাকিব। ময়ো যাওঁ আৰু চেঞ্জ কৰি লওঁগৈ। আজি মই ইমান জলদি ৰেডি হৈ গ'লোঁ, মাৰ হোৱাই নাই চাগে। মা, মা, তোমাৰ হ'ল নে? মোৰ হৈ গ'ল আকৌ দেই। মো, তোমাৰ ওলাই হ'ল? মাৰ হোৱাই নাই চাগে ন? বৌ, তুমি আকৌ ক'ত যোৱা? ময়ো তোমালোকৰ লগত ওলাই যাওঁ আকৌ। বজাৰ কেইটামান কৰিবলৈ আছে যে, মায়ে মোকো ওলাই ল'বলৈ ক'লে। মাৰ যে কাম নাই আৰু দেই, এজনীক আকৌ লগত ওলাবলৈ কেলে ক'ব লাগে? কি ৰকমে ওলাইছে গোটেইজনী অধচ। এতিয়া চবৰ পৰা লাজ পাব লাগিব মই। ভণ্টি, নহ'লে মই বাহিৰতে ৰৈ আছোঁ। তুমি মা হৈ গ'লে একেলগতে ওলাই আহিবা বাহিৰলৈ। হ'ব। কি ৰকমে ওলাইছে একদম। মাৰ মানে কি কামবোৰ কৰি থাকে। মো, তই ওলালি? বৌ ওলাই আহিলে নি? তোমাৰ মৰমৰ বোৱাৰী ওলাই আছে বাহিৰত। যোৱাগৈ। কেলেনো লগত ল'ব লাগে? বৰ কিবা এখন কৰি থাকা বাই। কি ৰকমে কাপোৰ পিন্ধিছে দেখিছানে বাৰু তুমি এবাৰ? এতিয়া লগ ধৰিবই লাগিব। আলু পিঁয়াজৰ বেগ আকৌ তাইহে ধৰিব লাগিব, তই নধৰ নহয়। বৰ একেবাৰে বোৱাৰীয়েকে বেগ ধৰিব। জোখতকৈ বেছিয়ে কৰি থাকে আমাৰ মাজনীয়ে। উপায় নাই, এতিয়া যাবই লাগিব মই লগত। নগ'লেও আকৌ মোৰ বস্তুকেইটা আনিব নোৱাৰিব নহয় এওঁলোকে। গৈ থাকিব লাগিব আৰু কথা শুনি। মাহঁতে ইমান দেৰি কৰিছে পাই, অহাই নাই এতিয়ালৈকে। সেই হৰি, এজনীয়ে কেনেকুৱা কাপোৰ এযোৰ পিন্ধিছে। ভাল কাপোৰ এযোৰ পিন্ধিবলৈ ক'লোঁ মই। এইযোৰ ক'ৰ পৰা উলিয়াইছে জানো, কেনেকুৱাজনী লাগিছে দেখিবলৈ গোটেই। মা, আপুনি ওলাই আহিলে? মই অথনিৰ পৰা ৰৈ আছোঁ আকৌ। মই ওলাই আহিলোঁ। পিছে তোমাৰ বেলেগ কাপোৰ নাই? কেনেকুৱাযোৰ পিন্ধি আহিছা? মা, বেলেগ কাপোৰ মানে এইযোৰ নতুন আকৌ, সেইকাৰণে এযোৰকে পিন্ধি ল'লোঁ। উপায় নাই আৰু এতিয়া। ব'লা, ময়ো আহি আছে। ব'লক। মীৰা,
পাকঘৰৰ যিবোৰ বস্তু ল'বলগীয়া আছে আৰু যিবোৰ বস্তু শেষ হৈ আছে চব ইয়াৰ পৰা লৈ ল'বা। আমি সেইফালে আছোগৈ, তুমি আকৌ তালৈ যাব নালাগে। এই কাউণ্টাৰটো দেখিছা নহয়, কাউণ্টাৰটোৰ ওচৰলৈ গুচি যাবা। চব লৈ লোৱাৰ পিছত মই পইচাটো দি দিম বাৰু। অঁ মা, ঠিক আছে তেতিয়াহ'লে। ৱাও, এই স্কাৰ্টটো ইমান ধুনীয়া লাগিছে, ট্ৰাই কৰি চাব লাগিব দেই। লৈ ল'ম হ'লে ধুনীয়াকৈ। কি লওঁ জানো, একো ভাবিয়ে পোৱা নাই। এইফালে আকৌ কি আছে চাওঁচোন ভালকে। অঁ, এইটো আকৌ কাৰ বেগ পৰি আছে। অথনি ইয়াতে মানুহ এজনী গৈ থকা দেখিছিলোঁ, তেওঁৰে হ'ব পাৰে। চাওঁচোন বিচাৰোঁ মানুহজনী ইয়াতে ক'ৰবাত আছে নি। জয়া, তুমি আৰু কিবা কিনিবানে? নাই নাই, মোৰ আৰু একো কিনিবলগীয়া নাই। ব'লা নহ'লে পে' কৰি লওঁগৈ। অঁ ঠিক আছে তেতিয়াহ'লে, ব'লা গৈ থাকোঁ পে' কৰি। বাইদেউ এইফালে শুনকচোন। অঁ হয় কওকচোন। মানে বাইদেউ, আপোনাক মই সেইফালে ৰৈ থকা দেখিছিলোঁ, তাতে এই বেগটো পৰি আছিলে। এই বেগটো আপোনাৰ নি বাৰু? ইছ, হয় আকৌ এইটো মোৰ বেগ, তাতে পৰি আহিছিলে। অঁ বাইদেউ, সেই তাতে পৰি আহিছিলে। আপুনি য'ত বজাৰ কৰি আছিলে মই দেখিলোঁগৈ আকৌ পৰি থকা। থেংক ইউ ছ' মাছ দেই বেগটো আকৌ দি দিয়াৰ বাবে। মই নহ'লে আজি শ্বপিং কৰাত বহুত দিগদাৰ হ'লহেঁতেন। ইছ ৰাম জয়া, তুমি যে কি মানুহ আৰু। বেগটো বাৰু এৰি থৈ আহিব লাগেনে? ই পটককৈ পাহৰি গ'লোঁ আকৌ মই বস্তুবোৰ চাই চাই আহোঁতে। কোনটা লগত পৰিলে গমেই নাপালোঁ। ভাল কাউণ্টাৰ যোৱা নাছিলোঁ বুলিহে, নহ'লেতো দিগদাৰেই হ'লহেঁতেন। পিছে তোমাক ইয়াত আমি নতুনকৈ দেখিছোঁ, আগে পিছে অহা নাই নি? অঁ বাইদেউ, ইয়ালৈ মই আজি প্ৰথম আহিছোঁ। বিয়া হোৱা বেছি দিন হোৱা নাই যে, সেইকাৰণে আজি শাহুমাহঁতৰ লগতে আহিছোঁ প্ৰথম। অ' আচ্ছা, পিছে তোমাৰ শাহুমা ক'ত আছে? চিনি পাব বাৰু আমি। অঁ সেয়া সেইফালে আছে শাহুমা। সেয়া দেখোন আস্থা বাইদেউ আৰু মোক। তাৰ মানে তুমি আস্থা বাইদেউৰ বোৱাৰী। জয়া ব'লাচোন আস্থা বাইদেউৰ ওচৰলৈকে যাওঁ। মা, এই বুঢ়ীজনী ক'ত আছেনো? জানো কিনিয়ে আছে নেকি। হৈ গ'লে মই কাউণ্টাৰটোৰ ওচৰতে ৰ'বলৈ কৈছিলোঁ নহয়, এইডোখৰতে। নাই দেখা দেখোন। সেইফালে কিনিয়ে থাকিব পাৰে নি বাৰু? ব'লা নহয় চাওঁগৈ নহ'লে। নালাগে, ৰৈ থাক, আহিব। মোৰ এইবোৰ চাই থাকিবলৈ মন যোৱা নাই। তই যাওঁ যদি যা। আৰে আস্থা বাইদেউ, মই শ্বপিং কৰিবলৈ আহিলে। আৰে দীক্ষা, শ্বপিং কৰিবলৈ আহিলোঁ আকৌ। কেনেবাকৈ আমাৰ বৌক দেখা নাইতো, নেদেখিলেই হ'ল আৰু দেই। পিছে তুমিও শ্বপিং কৰিবলৈ আহিলা হ'বলা? সৰু সুৰা শ্বপিং কেইটামান আছিলে, কৰি ল'লো আৰু। আস্থা বাইদেউ শ্বপিং কৰিবলৈ আহিলে? জয়া তুমিও আহিছা? এয়া সৰু সুৰা শ্বপিং কেইটামান আছিলে আৰু। আচ্ছা, পিছে আৰু লগত কোন কোন আহিছে? মীৰাজনীৰ কথা ক'ব নোৱাৰি দেই আহিছে বুলি। কোননো আহিব? মই আহিছোঁ আকৌ। আস্থা বাইদেউ মিছা কথা ক'ব নালাগে দিয়ক। আপোনাৰ বোৱাৰীক এই মাত্ৰ লগ পাই আহিছোঁ। লগ পাই আহিলে মানে কি হ'ব এতিয়া? মই লাজ পাম আৰু এতিয়া আৰু। আমি এইমাত্ৰ লগ পাই আহিছোঁ আকৌ আপোনাৰ বোৱাৰীক। পিছে আপোনাৰ বোৱাৰী বহুত ভাল দেই। আমাৰ জয়া বহুত ডাঙৰ হেল্প এটা কৰিলে তাই। সঁচাকৈ দেই, আপোনাৰ বোৱাৰী কিন্তু বহুত ভাল। ইমান ধুনীয়াকৈ কথাও পাতিলে আমাৰ লগত। ভালেই হ'ল দেই, ভালকৈ চিনাকি হ'ল যে, নহ'লেতো দিগদাৰেই আছিলে। পিছে খানা বনোৱাক লৈ ফুটনি এটা মাৰিব পাৰি। বৰ ধুনীয়া খানা বনাই নহয়। হয় নি? ভালেই আছে দিয়া। এনেই কোৱা নাছিলোঁ আকৌ তোমালোকক। ঠিক আছে বাৰু, পিছে পাৰ্টি এটা দিব লাগিছিলে, ল'ৰাই ছোৱালী আনিলে। হয় নাই মোক? দাদাৰ পাৰ্টি এটা দিব লাগিছিলে নহয়। পাৰ্টি দিব লাগিব ৰ'বা, তাকে প্লেন কৰি আছোঁ বাৰু। আৰু আমাৰ ঘৰলৈ যাবা আকৌ, তোমালোকে বহুত দিন যোৱা নাই দেখোন। যাব লাগিব আকৌ বাইদেউ। আমিও যে কি আচৰিত, ইমান দেৰিলৈকে আপোনাৰ বোৱাৰীৰ লগত কথা পাতিলোঁ, পিছে তাইৰ নামটোহে নুসুধিলোঁ। আপোনাৰ বোৱাৰীৰ নামটো কিনো? তাইৰ নামটো মীৰা আকৌ। আচ্ছা ঠিকে আছে বাৰু, আমি যাওঁ দিয়ক আস্থা বাইদেউ। কাউণ্টাৰত পে'টো কৰি লওঁগৈ, বস্তুখিনিও তাতে আছে। যোৱা নি? ঠিক আছে বাৰু। মা ভাল বাছিলোঁ দেই, বৌয়ে যে ভালকৈ কথা পাতিলে। আৰু কিবা হেল্প কৰিলে বুলি ক'লে নহয়, কি হেল্প কৰিলে বা? জানো, তাই আহিলে সুধিব লাগিব। ব'ল এতিয়া আমি কাউণ্টাৰৰ ওচৰতে ৰৈ থাকোঁগৈ, তাই আহিব চাগে।